এতিয়া ফাইনেলি বস্তু দেখাম মই আপোনালোকে এইটো জেগাটো দেখিছে এইফালে গাইছ মই সোমাই যাম তো গাইছ ভিডিঅ' চাই থাকক ইয়াত কোনো ধৰণৰ পানী এটাও নেদেখুৱাব আপোনালোকে তো গাইছ আমি এতিয়া তললৈ এতিয়া এনেকৈ নামি যাওঁ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ' আৰু আজি গাইছ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ জেগাটো হ'ল এটা সুন্দৰ ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজৰ পৰা মই যে ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাইছ আজি ভিডিঅ'টোৰ মানে মেইন টপিকটো হৈছে আজি আমি এটা জেগাত গৈ আছোঁ যিটো জেগাত মানে গাইছ পুখুৰী আছে কিন্তু তাত পানী নাই মানে আপোনালোকে বুজি পাইছে সেইটো জেগা হ'ল নামটো মই পিছত কৈ আছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকিব লাষ্টলৈকে তেতিয়া গম পাব আমি ক'ত গৈ আছোঁ এতিয়া গাইছ আমি ইয়াতে আহি পেলাই অকণ ৰখিছোঁ আৰু চব এনেকৈ লগৰখিনি ধুনীয়াকৈ আহি গোট খাই লৈছোঁ তো গাইছ এতিয়া আমি লাহে ধীৰে তালৈ গৈ থাকিম জেগাটোলৈ আপোনালোকেও ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো চাই এনজয় কৰিব যদি ভিডিঅ'টো চাই যদি ভাল পায় এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি জনাই জামুগুৰি এটা ঐতিহ্য মানে কি বুলি কয় আৰু তাত এটা মানে বহুত পুৰণি কিবা হেৰি হৈ আছে সেইটো বিষয়ে মই ভালকৈ নাজানো গাইছ হ'লেও আপোনালোকে ভিডিঅ'টো চাই থাকিব আপোনালোকে আজি দেখা পাব আমাৰ জামুগুৰি এটা বিশেষ মানে পুখুৰী যিটো পুখুৰীত মানে পানী নাথাকে গাইছ পানী কেতিয়াও নহয় তো গাইছ এতিয়া সেয়া আৰু তো গাইছ যেতিয়া আমি গৈ থাকোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব তেনেকৈ তো আপোনালোকসকল আমি এইটো ৰাস্তাত পুৰা ধুনীয়াকৈ গৈ আছোঁ আৰু দূৰ আছে আপোনাৰ 2 কিলোমিটাৰমান দূৰ হ'ব তালৈকে শুকনা পুখুৰীটোলৈকে তো গাইছ আপোনালোকে ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো চাই এনজয় কৰিব ভিডিঅ'টো মই পুৰা ধুনীয়াকৈ দেখুৱাই যাম আপোনালোকক তো গাইছ যেতিয়া আমি এইটো ৰাস্তাত গৈ আছোঁ গাইছ ভিডিঅ'টো চাই থাকক তো গাইছ বন্ধুসকল এই ৰাস্তাটো মানে ইফালেদি যাব পাৰে মানে ইফালেদিও যাব পাৰে সেইটো আছে কিন্তু নহয় আমি ইফালে যাওঁ তো গাইছ আমি ইফালেই যাম মানে আগত দুটামান লগৰ ৰখি আছে গাইছ সিহঁতৰ লগত একেলগে যাম যিহেতু লগে ভাগে গ'লে ভাল লাগে তো গাইছ ভিডিঅ'টো চাই থাকক আমি এইটো ৰাস্তাতে গৈছোঁ তো গাইছ এইটো হ'ল বৰিগাঁৱৰ নামঘৰ চাই থাকক বৰিগাঁৱৰ নামঘৰ তো গাইছ চাই থাকক আমি এইটো ৰাস্তাদি গৈ আছোঁ পুৰা ধুনীয়াকৈ আগৰ পৰা আমি ইফালে ৰাইট ল'ব লাগিব আৰু গাইছ আমি এফালৰ পৰা আহি গাইছ এইটো ৰাস্তাদি পূৰা সোমাই দিছোঁ সেইফালে ৰাস্তাত গাইছ ভিডিঅ'টো ইমান নকৰোঁ যিহেতু ৰাস্তাটো দেখিছে পুৰা বহুত বেয়া ৰাস্তা তো গাইছ আমি লাহে লাহে এইটো ৰাস্তাদি গৈ থাকোঁ পুৰা ধুনীয়াকৈ গৈ থাকিম তো গাইছ এইখন হৈছে আমাৰ অমিত ৰূপম পাব্লিক স্কুল এইখন গাইছ কুসুমতলা হস্পিটাল আমি পাৰ হৈ আহিব লাগিব তাৰপিছত এইফালে যাব লাগিব কম দূৰ তাৰপিছত পাম আৰু পুখুৰীটো তো গাইছ ভিডিঅ'টো চাই থাকক তো গাইছ আমি লাহে লাহে এইফালে গৈ আছোঁ তো গাইছ এইবিলাক দেখিছে এইবিলাক পুখুৰীত পানী আছে হয়নে আপোনালোকে পূৰা চাই থাকক এইবিলাক পুখুৰীত পানী আছে চাওক কিন্তু তাত গৈ পেলাই দেখিব তাত গৈ হয়তো পুখুৰীত পানী নাইকিয়া মানে শুকানী পুখুৰী গাইছ মই নামটো কৈ দিলোঁ শুকানী পুখুৰী আহিছোঁ গাইছ চাই থাকক ভিডিঅ'টো এইখন বজাৰ চব ইয়াত বজাৰ বহে গাইছ আমি এইফালে ৰাস্তাদি গৈ আছোঁ বৰ ধুনীয়াকৈ তো গাইছ সেয়া চাওক কিবা শিল হেৰি হয় ইয়াত শিল শিল ভঙা মেচিনো আছে তাত তো চাওক গাইছ ইয়াত শিল হেৰি কৰে শিল ভঙা মেচিনো ইয়াত আছে আৰু কিবা কিবি বনাই আছে তাত কনষ্ট্ৰাকশ্যনৰ কামো চলি আছে গাইছ তাৰপিছত এইটো ৰাস্তাদি আহিলে সেইকাৰণে মন্দিৰ এটা আছে মন্দিৰটো পাব যিহেতু এটা মন্দিৰ হয় গাইছ তো গাইছ চাওক মন্দিৰ হয় এতিয়া আমি ইয়াৰ ভিতৰলৈ ভিতৰলৈ যাব নোৱাৰোঁ গাইছ ভিতৰত তথা মাৰি থোৱা আছে তো গাইছ আমি সেইকাৰণে ভিতৰলৈ যাব নোৱাৰোঁ তো গাইছ এতিয়া আমি আহি পাই গ'লোঁ ফাইনেলি শুকনা পুখুৰীটো গাইছ শুকনা পুখুৰীটো এইকণতে আছে গাইছ তো গাইছ আমি লাহে লাহে গৈ থাকোঁ মই চাইকেললৈ যাব লাগিব চাইকেললৈ আহিছোঁ পাহৰি গৈছোঁ গাইছ গাইছ এতিয়া গৈ থাকোঁ ডাইৰেক্ট শুকনা পুখুৰীটো আপোনাক দেখুৱাম আৰু ভিডিঅ'টো চাই কেনেকৈ পালে ক'ব গাইছ কমেণ্ট এটা কৰি দিব ভিডিঅ'টোত তো গাইছ এতিয়া ব'লক আমি শুকনা পুখুৰীটোৰ ওচৰলৈ যাওঁ বুলি এতিয়া ফাইনেলি বস্তু দেখাম মই আপোনালোকে এইটো জেগাটো দেখিছে এইফালে গাইছ মই সোমাই যাম তো গাইছ ভিডিঅ'টো চাই থাকক বেলেগ সোমাই গৈ আপোনালোকক বস্তু দেখুৱাইছোঁ গাইছ চাওক গাইছ চাওক মই ক'ত আছোঁ চাওক মই দেখুৱাই আছোঁ তো গাইছ এইটো চাওক আপোনালোকক মই অকণ আগতে পুখুৰীটো দেখুৱাই আহিছিলোঁ সেইটো পুখুৰীত পানী আছে হয় এতিয়া হৈছে কি বাৰিষা কাল এতিয়া বাৰিষা কালটো চাওক ইয়াত কোনো ধৰণৰ পানী এটাও নেদেখুৱাব আপোনালোকে তো গাইছ আমি এতিয়া তললৈ এতিয়া এনেকৈ নামি যাওঁ পাৰি নহয় নাই মই আৰু বা তো গাইছ আমি এনেকৈ তললৈ নামি যাওঁ সেইখন দেখিছে সেইখনে ক্ৰিকেটৰ পিচটো আছে তাত ক্ৰিকেটো খেলে গাইছ হয় তাত ক্ৰিকেটো খেলিব পাৰি তো গাইছ এতিয়া আমি যাওঁ এতিয়া পুখুৰীটো চাওক এইটো চাওক গাইছ তো গাইছ দেখিছে পুখুৰীটোত কোনো ধৰণৰ পানী নাই তো গাইছ এয়া চাওক মই দেখুৱাই দিছোঁ দেখিছে এয়া চাওক গাইছ তো গাইছ ইয়াত কোনো ধৰণৰ পানী নাই গাইছ এইটোৱে হয় আমাৰ জামুগুৰিহাটৰ এটা মানে ঐতিহ্যপূৰ্ণ আৰু পুখুৰী হয় সেইটো পুখুৰীত মানে কেতিয়াও হেৰি নহয় ইয়াত আহিব আপোনালোকে চাই ভাল লাগে পুখুৰীটো পুৰা ধুনীয়াকৈ হেৰি কৰে আৰু ইয়াত এনেকৈ পুৰা ক্ৰিকেটৰ পিছুৱাতে যে হয় ইয়াত ক্ৰিকেটো খেলে গাইছ সেয়া আৰু পুখুৰীটো আপোনালোকে দেখিলেই বহুত ধুনীয়া পুখুৰী হয় মাতটো বহি গৈছে গাইছ এইটো চাওক তো গাইছ 360 ভিউটো দেখুৱাই দিলোঁ গাইছ মই এইটো চাওক গাইছ কি ধুনীয়া পুখুৰীটো গাইছ আমি ইয়াত আহি পাই গ'লোহি বৰ্তমান সময়ত আগত আপোনালোকে সেইকণতে দেখিছে এইটো জোঙালটো ওলাই আছে যে সেইটো এটা মন্দিৰ হয় তো গাইছ আমি আহি পেলাই ফাইনেলি আজি শুকনা পুখুৰী পালোহি মই এবাৰ আহিছিলোঁ
তেতিয়া বাৰু মই ইমান ভালকৈ ইমান চোৱা চিতা কৰা নাছিলোঁ কিন্তু গাইজ এইবাৰ আহোঁতে গাইজ ধুনীয়াকৈ চাই চিতি লৈছোঁ গাইজ ভিডিঅ'টো তো গাইজ আপোনালোকেও ভিডিঅ'টোৰ জৰিয়তে হয়তো আপোনালোকে অনুভৱ কৰিছে কিমান ডাঙৰ পুখুৰী হ'ব হয় গাইজ পুখুৰীটো চাওক কিমান ডাঙৰ পুখুৰী এটা আছে তো গাইজ দেখিছে বহুত মানে ডাঙৰ পুখুৰী ইয়াত আৰু চাওক এয়া চাওক গাইজ পানী এটুপো নাই আপোনালোকে মানে ইয়াত মোবাইলৰ হেৰিয়াত গম নাপাব কিন্তু ইয়াত মানে ৰিয়েল চকুৰে যিটো মই দেখি আছোঁ এতিয়া তো গাইজ কি ধুনীয়া মানে কি ক'ম গাইজ মানে বহুত মানে ডাঙৰ এটা এলেকা বহুত মানে কি বুলি ক'ম বহুত ডাঙৰ এটা এলেকাত আছোঁ তো গাইজ সেয়াই আৰু ইয়াত চাওক ক্ৰিকেটৰ পিছলৈকে বনাই থোৱা আছে তো গাইজ অনুভৱ কৰোঁ কিমান ডাঙৰ হ'ব তো গাইজ সেয়াই তো গাইজ এইফালে চাওক ওপৰটো কিমান হেৰি আছে তো গাইজ বাৰু গাইজ সেইটো আপোনালোকে পুখুৰীটো চাব মই আকৌ এবাৰ ওপৰৰ পৰা আপোনালোকক পুখুৰীটো দেখুৱাই দিম গাইজ ভিডিঅ'টো আপোনালোকে চাই থাকিব ইয়াতে আৰু এতিয়া কিবা এটা খাই লওঁ যিহেতু অলপ দূৰ আহিছোঁ আমাৰ ঘৰৰ পৰা গাইজ 5 কিলোমিটাৰমান হয় 3 কিলোমিটাৰমান হ'ব তো গাইজ সেয়া আৰু গাইজ আপোনালোকে ভিডিঅ'টো ভালকৈ চাই থাকিব লাষ্টলৈকে ভিডিঅ'টো চাব এতিয়া কিবা এটা খাই লওঁ তাৰপিছত যাম আৰু গাইজ এতিয়া মই ওপৰত যাওঁ ওপৰৰ পৰা আপোনালোকক ভালকৈ গোটেই পুখুৰীটো দেখুৱাই দিম তো গাইজ আহিছোঁ মই এতিয়া কথা এটা গম পাইছোঁ এইটো মানে চৰকাৰ মানে এইটো কিবা ৰজা এটা দিনত খনা পুখুৰী আছিলে হয় গাইজ ৰজা এটা দিনত খনা পুখুৰী আছিলে মই ইমান ভালকৈ ইয়াত নাজানো আৰু কোনো ইয়াত এনেকুৱা মানুহ দেখা নাই মই সুধিবলৈ তো গাইজ সেয়া আৰু তো গাইজ এইটো মানে পুখুৰীটো কি হয় মানে জানেনে এইটো পুখুৰীত মানে বৰষুণ যেতিয়া দিয়ে তো বৰষুণ দিলেও মানে পুখুৰীত পানী বাঢ়ি যায় হয় কিন্তু ইয়াত বৰষুণ দিয়াৰ লগে লগে বা এদিন পিছত মানে কি হৈ যায় পানীখিনি অট'মেটিক নাইকিয়া হৈ যায় হয় যায় চাওক আপোনালোকে দেখিছেনে শুকান হৈ আছে মানে গোটেইটো শুকানেই হৈ আছে কিয় মানে সেইটো আৰু মইতো মানে ৰহস্যটো ভালকৈ ইমান বিশেষকৈ নাজানো তো গাইজ সেয়া আৰু ভিডিঅ'টো গাইজ এতিয়া মই ওপৰলৈ উঠি গাইজ ভালকৈ আকৌ এবাৰ দেখুৱাই দিওঁ তাৰপিছত আমি কিবা এটা খাই পেলাই আৰু ঘৰলৈ যাওঁগৈ তো গাইজ ভিডিঅ'টো আপোনালোকে চালে হয় এইটোৱে হয় গাইজ শুকনা পুখুৰী তো গাইজ সেয়া আৰু এতিয়া গাইজ ওপৰলৈ যাওঁ এতিয়া কৈ দিওঁ মানে মই জনামতে মানে সেই তেনেকুৱা আৰু বৰষুণ দিলে গাইজ মানে পানীটো নৰয় পানীটো শুকাই যায় আৰু তেনেকুৱাই পুখুৰীটো আপুনি এবাৰ পুখুৰীটো 360টো চাই লওক বৰ ধুনীয়াকৈ মই দেখুৱাই দিছোঁ গাইজ এইটো মানে নামটো হৈছে শুকনা পুখুৰী আৰু এই শুকনা পুখুৰীটো মই গাইজ মানে কি বুলি ক'ম মানে এড্ৰেছটো মই দি দিছোঁ এড্ৰেছটো আছে আপুনি কুসুমতলাৰ এইফালে যোনটো হেৰিটো মানে যোনটো হস্পিটেলখন আছে কুসুমতলা হস্পিটেলখন আছে সেইফালেদি আহিব লাগিব আপুনি সেইফালেদি আহিলে আপুনি ডাইৰেক্ট যোনটো ৰাস্তাত আহিছে সেইটো ৰাস্তাত আহিলে এটা আগত এফালে সোমাব লাগে আৰু তাত দেই সোমালে আপোনালোকে দেখিব এটা মন্দিৰ দেখিব মন্দিৰটো গাইজ মন্দিৰটোৰ পৰা আহি গ'লে মানুহজনে মানে এইটো ৰাস্তাদি আহি গ'লে তো গাইজ এই পুখুৰীটো পাব এই পুখুৰীটো তাতে গছডাল আছে এইডাল আকাশ গছডাল তাত আপোনালোকে প্ৰথম উঠিব লাগিব ওপৰলৈ তো গাইজ দেখিলে হয় শাকত গছডাল আছে সেইফালেদি গাইজ সৰু ৰাস্তা এটা আছে ৰাস্তাটো ইমান হেৰি নহয় তো গাইজ সেইফালেদি সোমাই আহে তো গাইজ সেয়া আৰু তাকে একো নাই এতিয়া তলত আছে মানে এই পুখুৰীটো তো নামটো শুকনা পুখুৰী তো গাইজ ইয়াৰ পৰা এতিয়া ভিউটো চাওক হয় গাইজ এইটো হৈছে আমাৰ জামুগুৰিয়াতৰ কুসুমতলাৰ এটা মানে ঐতিহ্যপূৰ্ণ এটা পুখুৰী যিটো পুখুৰীত মানে বৰষুণ দিলেও পানী নহয় কিন্তু এতিয়া আপোনালোকৰ হয় মই আগত এটা পুখুৰী দেখুৱাই আহিছোঁ হয়নে আৰু মানে দেখিছে আপোনালোকে নিজে দেখিছে গাইজ মই দেখুৱাইছোঁ তাত পানী আছে কিমান পানী আছে দেখিছে আৰু বৰষুণ দিলে পানী বাঢ়িয়ে যায় ইয়াত গাইজ বৰষুণ দিলেও পানীয়ে নহয় মানে তো গাইজ সেইটো আৰু কিবা ৰহস্য আছে যিহেতু মই এইবিলাক ভালকৈ ইমান নাজানো আৰু মানুহ এটাও নাই সুধিবলৈ তো গাইজ এতিয়া আৰু সেয়া আৰু ভিডিঅ'টো নাছিলে এনেকৈ তো গাইজ এতিয়া আমি কিবা এটা খাওঁ কিবা এটা খাই পেলাই গাইজ ঘৰলৈ যাওঁ তো গাইজ আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল পালে বা হেৰি কৰিলে গাইজ কমেণ্ট এটা কৰি জনাব আৰু এতিয়া গাইজ কিবা এটা খাই পেলাই তাই ঘৰলৈ যাম আৰু তো গাইজ ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু এনেকৈ তো গাইজ আকৌ নেক্সট ব্লগ আহি থাকিব তেনেকৈ তো গাইজ এতিয়া কিবা এটা খাই লওঁ তাৰপিছত ঘৰলৈ যাম তো গাইজ এতিয়া বলক গাইজ এতিয়া আপোনালোকে দেখিছে গাইজ এতিয়া আমি আনি লৈছোঁ এতিয়া মানে এতিয়া আনি লৈছোঁ আনি লৈ পেলাই খাম আৰু মই এইটো খোৱা ভিডিঅ'টো বেছি নবনাওঁ তো গাইজ সেয়া আৰু এই পাৰ্টি এইখিনি ধৰচোন তো গাইজ সেয়া দেখিলে আৰু মানে কি ঢেৰ বস্তু আছে সেয়া চাওক এইবিলাক চিপ টিপ চব আনিছে আৰু এইবিলাক মুঠতে এতিয়া খাই পেলাই এইখন চাওক এইটো দলং মানে দলঙত খাই লওঁ দলঙত খাই পেলাই আৰু ইয়াৰ পৰাই ভিডিঅ'টো এণ্ড কৰিম বুলি ভাবিছোঁ আৰু তো গাইজ ভিডিঅ'টো চাই বাকী কেনেকৈ পালে কেনেকুৱা পালে বা কি পালে বা কেনেকৈ ধৰণৰ পালে ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাই দিব আৰু গাইজ এনেকুৱা ভিডিঅ' চাই থাকিবলৈ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো গাইজ সেয়াই আৰু গাইজ তো গাইজ এটা ধুনীয়া প্লেচৰ পৰা আপোনালোকক গাইজ তো বিদায় লৈছোঁ তো গাইজ বাই বাই তো গাইজ লাভ ইউ অল